মাশাআল্লাহ, সুবহানাল্লাহ। সেলুট এগৰাকী মুছলমান যুৱতীৰ সাহসিকতাক। ভয় নাই এগৰাকী মুছলমান যুৱতীৰ। কেৱল আল্লাহকে ভয় কৰে যুৱতীগৰাকী। মহিলা পুলিচৰ ভয় ভাবুকিটো বন্ধ কৰা নাই কুৰআন তেলাৱাত। এই ঘটনা সংঘটিত হৈছে পেলেষ্টাইনত। এগৰাকী মুছলমান যুৱতীয়ে পথৰ কাষত বহি তেলাৱাত কৰি আছিল পবিত্ৰ কুৰআন শ্বৰীফ। ভিডিঅ'টো যদি ভাল লাগে যিমান পাৰে সিমান শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব। আৰু সেই সময়তে এগৰাকী ইহুদী মহিলা আৰক্ষী উপস্থিত হয় সেই ঠাইডোখৰত। কুৰআন পঢ়ি থকা যুৱতীগৰাকীক প্ৰথমতে যাবলৈ ক'লে সেই ঠাইৰ পৰা। বহুত ধমক আৰু ভাবুকি দিলে মুছলমান যুৱতীগৰাকীক। তাৰ পিছতো থমকি ৰোৱা নাই যুৱতীগৰাকী। এফালৰ পৰা তেলাৱাত কৰি গ'ল পবিত্ৰ কুৰআন শ্বৰীফ। সঁচাকৈয়ে মুছলমান যুৱতীগৰাকীয়ে সাহসিকতাৰ পৰিচয় দিলে। নিউজ ডেস্ক, জনতা ব্যক্ত অসম। অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। হেনা এণ্টাৰপ্ৰাইজেছ আৰু এছ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী চাহিবা আহমেদ আৰু হাছনা বেগমৰ যৌথ প্ৰচেষ্টাই আপোনালোকৰ কাৰণে লৈ আহিছে এই ভাল খবৰটি। আপুনি বাৰু বিদেশত যাব বিচাৰে নেকি? বা বিদেশত গৈ প্ৰাইভেট চাকৰি কৰিব বিচাৰে নেকি? বিশ্বৰ ৭৫খন দেশত অতি সহজতে যাব পাৰিব আপুনি। হেনা এণ্টাৰপ্ৰাইজেছ আৰু এছ এণ্টাৰপ্ৰাইজে আপোনাৰ বাবে লৈ আহিছে আৰু কেইবাটাও সুবিধা। যদি আপুনি ভাৰতৰ বাহিৰৰ দেশসমূহত ডক্টৰ, ইঞ্জিনিয়াৰ, কোম্পানীৰ মেনেজাৰ, চিকিউৰিটি গাৰ্ড বা অন্য চাকৰি কৰিব বিচাৰে তেন্তে আপুনি আজিয়ে যোগাযোগ কৰক হেনা এণ্টাৰপ্ৰাইজ আৰু এছ এণ্টাৰপ্ৰাইজৰ সৈতে। আপোনাৰ নিৰাপত্তাৰ দিশতো খবৰ ৰাখিব হেনা এণ্টাৰপ্ৰাইজ আৰু এছ এণ্টাৰপ্ৰাইজে। হেনা এণ্টাৰপ্ৰাইজ আৰু এছ এণ্টাৰপ্ৰাইজত আপুনি আপোনাৰ নাম আজিয়ে পঞ্জীয়ন কৰক আৰু এই সুবিধাসমূহ লাভ কৰক। যোগাযোগ নম্বৰ 9101516456 আৰু 8011411037। তেন্তে পলম নকৰিব, আজিয়ে যোগাযোগ কৰক আৰু হেনা এণ্টাৰপ্ৰাইজ আৰু এছ এণ্টাৰপ্ৰাইজৰ সুবিধাসমূহ উপভোগ কৰক।